ৰাতিৰ বাবে গান গোৱা ৰাজীৱ শদিয়া ককাই হঠাতেই আঁতৰি গ'ল। জাতিটোৰ কথা ভাবি পৰগামী হল। নেদেখা জনৰ কাষলৈ গুচি গ'ল। নেদেখা জনৰ কাষলৈ গুচি গ'ল। থাকোতে জীৱিত ককাইক নাপালে বহুতেই চিনি, নিদিলে চিনাকি কৰাই মানুহবোৰ সঁচাই আজি সুবিধাবাদী হল। মানুহবোৰ সঁচাই আজি স্বাৰ্থবাদী হল। ইউটিউবাৰ মিডিয়া কোনোৱাই ককাক চোন নিদিলে চিনাকি কৰাই, কিয় হলো এনেকুৱা কোনে কব এতিয়া। দোষাৰোপ কৰিবানো কাক, লাভালাভ নেদেখি হয়তো পাহৰিলে চিনাকি দিবলে কৰাই। লাভালাভ নেদেখি হয়তো পাহৰিলে চিনাকি দিবলে কৰাই। ভিডিঅ' বনাই বনাই ফলোৱাৰ্ছ বঢ়াইছে। আজি চোন সকলোৰে নৈহত পৰিছে, ভিডিঅ' বনাই বনাই ফলোৱাৰ্ছ বঢ়াইছে। চৌদিশে ককাইৰে গুণ, আজি চৌদিশে ককাইৰে গুণ। জীৱিত কালটো এনে হোৱা হলে ককাৰ মনত পালে হয় বহুতো মনত পালে হয় বহুতো সুখ। ৰাজীৱ শদিয়া ককাই আজি মৰিও অমৰ হৈ ৰল। অসমীয়াৰ বুকুত ৰৈ গল। ৰাজীৱ শদিয়া ককাই অমৰ হৈ ৰল।